চিলাপথাৰত সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ সহযোগত বসন্ত সমাৰোহ। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা সাৰথী পৰিয়ালৰ উদ্যোগত আৰু বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত আজি চিলাপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় তৃতীয় বাৰ্ষিক বসন্ত উৎসৱ। পুৱা এক উদুলি মুদুলি পৰিৱেশৰ মাজত পতাকা উত্তোলন বন্তি প্ৰজ্বলন কৰাৰ পিছত অনুষ্ঠানত সমবেত হোৱা শতাধিক বৃদ্ধ লোকক বিহুৱান দি একেলগে সেৱা গ্ৰহণ কৰে সাৰথীৰ পৰিয়ালবৰ্গই। দুপৰীয়া কণকণ বিহুৱান নাচনীৰ বিহু নৃত্যৰে মঞ্চ মুকলি কৰাৰ পিছতে অনুষ্ঠিত কৰা মুকলি সভাত সভাপতিত্ব কৰে সাৰথীৰ মুখ্য উপদেষ্টা কুমুদ চন্দ্ৰ দত্তই। সভাতে সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়াই অহা বিশিষ্ট ঢুলীয়া দীপক গগৈ, বিশিষ্ট বাঁহীবাদক শ্যামন্ত খনিকৰ, বিশিষ্ট বিহুৱতী সুমিত্ৰা লাউমুৰীয়া, বিশিষ্ট তবলাবাদক ডিম্বেশ্বৰ কোঁৱৰ, সাংস্কৃতিক কৰ্মী নিপেন বৰঠাকুৰ, সমাজকৰ্মী বিষ্ণু হাজৰিকা, বিশিষ্ট কৃষক ৰোহিত মালাকে ধৰি 11 জনকৈ ব্যক্তিক ফুলাম গামোচা মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সকলোৱে ৰাজহুৱাভাৱে জলপান গ্ৰহণ কৰি জেং বিহু কৰি নৃত্য গীত গাই আনন্দত নাচি বাগি দিনজোৰা কাৰ্যসূচীৰ অন্ত পেলায়। অনুষ্ঠানত সাৰথীৰ পৰিয়ালবৰ্গৰ লগতে বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ কেইবাশ লোক উপস্থিত থাকে। স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা তৃতীয় বাৰ্ষিক বসন্ত সমাৰোহ আমি চিলাপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহ বাকৰিত আমি আয়োজন কৰিছোঁ। আমি প্ৰতিযোগিতামূলক বিহু আছে সেই বিহু বিপৰীতে আমি প্ৰদৰ্শনীমূলক বিহু আমি আয়োজন কৰিছোঁ আৰু এই উৎসৱৰ লগত জড়িত আমি এইবাৰ আপোনাৰ 11গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। লগতে আমি সাৰথী স্বেচ্ছাসেৱী সংস্থা কৰ্মীসকলে বিগত বৰ্ষৰ দৰে এইবাৰ 60 বছৰ ঊৰ্ধ ককা আইতা আমি 200তকৈ অধিক আমি আজি সম্বৰ্ধনা জনাইছোঁ। লগতে সামূহিকভাৱে আমি সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। লগতে আমি চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থাই এতিয়া সামূহিকভাৱে আমি আজি বাকৰিত ৰাজ্যপেক্ষ বাকৰিত আমি বিহু মুকলিভাৱে আমি বিহু প্ৰদৰ্শন কৰিম। যোৱা বছৰে আমি আপোনাৰ 5গৰাকীকৈ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু এইবাৰ আমি বিহুৰ লগত জড়িত থকা আমি 5গৰাকী ব্যক্তিক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আমি 4গৰাকীকৈ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। 11গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। স্বেচ্ছাসেৱী সংগঠন সাৰথীৰ আজি আমাৰ তৃতীয় বাৰ্ষিক বসন্ত সমাৰোহ আছিলে। আমি এইবাৰ চিলাপথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো কৰিছিলোঁ। আমাৰ পুৱা কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আছিলে। পতাকা উত্তোলন কৰিছিলে আমাৰ উপদেষ্টা সাৰথীৰ উপদেষ্টা ভুৱন দাস আৰু প্ৰবীণ লাহন ছাৰে। তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। তাৰপিছতে আমাৰ বৃক্ষৰোপণৰ পিছত আমাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ এটা